বন্ধু বান্ধৱীসকল, আজি আপোনালোক সকলোকে মই নেহা কিটচেন এণ্ড ভ্লগছ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ সৰু মাছৰ চৰচৰি। এয়া মই লৈছোঁ সৰু মাছ আৰু ইয়াত নৰসিংহৰ পাত কাটি লৈছোঁ অকণমান, আৰু আদা নহৰু বটা এচামুচ, পিঁয়াজ এটা কাটি লৈছোঁ, আৰু জলকীয়া লৈছোঁ, কেঁচা জলকীয়া 4টা, আৰু মই মাছখিনি বনাবলৈ মিঠাতেল লৈছোঁ এইখিনি, আকৌ অকণমান পানী আৰু নিমখ, হালধি, জিৰা গুড়ি আৰু জলকীয়াৰ গুড়ি অকণমান। এতিয়া প্ৰথমতে কেৰাহীটো গেছত পাতি থৈছোঁ, তাত মই মিঠাতেলখিনি ঢালি দিম। এইখিনি মই মিঠাতেল দি ল'লোঁ। কেৰাহীটো গৰম হৈয়ে আছিলে, তেলখিনি গৰম হোৱালৈকে মই বাট চাম। এতিয়া মিঠাতেলখিনি গৰম হৈছে প্ৰায়। মই এতিয়া এই পিঁয়াজখিনি দি দিম। ইয়াত পিঁয়াজখিনি দি দিলোঁ, জলকীয়া 4টা কেঁচা জলকীয়া ফালি লৈছিলোঁ সেইখিনিও দি দিলোঁ। এইখিনি মই এতিয়া লৰাই দিম অকণমান। পিঁয়াজখিনি কোমলি আহিবৰ কাৰণে মই অকণমান নিমখ দি ল'ম। পিঁয়াজখিনিত আপোনালোক সকলোৱে যেতিয়া পিঁয়াজ বহাব তেতিয়া এনেদৰে তেলত অকণমান নিমখ দি দিলে পিঁয়াজটো অতি সোনকালে সিজি ৰঙা পৰি আহে। এয়া পিঁয়াজখিনি হৈছে প্ৰায়। ইয়াত মই এতিয়া আদা নহৰু পেষ্ট কৰি থোৱাখিনি দি দিম। এয়া আদা নহৰু এচামুচ দি দিলোঁ। দি মই ভালদৰে লৰাম, এইখিনি সম্পূৰ্ণ ভাজি ল'ম। আৰু নিমখ মই তেতিয়া অকণমান দিছিলোঁ, এতিয়া আকৌ নিমখ দিছোঁ অকণমান। হালধি গুড়ি সৰুকৈ চামুচেৰে এচামুচ, জিৰা গুড়ি অকণমান দিছোঁ, আৰু অকণমান যিহেতু সৰু মাছত ইমান জলকীয়া দিয়া দৰকাৰ নাই, কিন্তু বগা হৈ থাকিলেও বেয়া দেখি, গতিকে মই অকণমান জলকীয়াৰ গুড়ি দিছোঁ কালাৰৰ কাৰণে। এতিয়া মই এইখিনি ভালদৰে ধুই ল'ম। অকণমান কমাই দিছোঁ, ভাজা হৈছে প্ৰায়, দেখিছে ধুনীয়াকৈ পিঁয়াজখিনি সিজে। তেতিয়া মই অকণমান ইয়াত পানী এড কৰি দিম। আপোনালোকে যদি পানী নিদিয়ে তেনেহ'লে এনেই তেলতো মাছখিনি দিব পাৰে। মই এনেকৈ পানীতে যিহেতু বইল কৰিম মাছটো, মই পানী দিয়ে বনাওঁ। অকণমান নৰসিংহৰ পাত কুটি থৈছিলোঁ যে অকণমান দি লৈছোঁ, অকণমান থৈ দিছোঁ, পিছত দিম মাছখিনি হ'বৰ সময়ত। এতিয়া পানীখিনি উতলিছে প্ৰায়। এতিয়া মই ইয়াত মাছখিনি দি দিম। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই যেতিয়া ভিডিঅ' বনাম সেই ভিডিঅ'বোৰ যাতে আপোনালোকে পাই থাকে, তাৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। এনেদৰে মাছখিনি মই লৰাই দিছোঁ, বেছিকৈ লৰালে আকৌ ভাঙি যায়। খুব সৰু সৰু নদীৰ মাছ হয়, ভাল লাগে সৰু মাছ খাই। এয়া দেখিছে আপোনালোকে পানী কমি আহিছে প্ৰায়। মই অকণমান লুটিয়াই দিছোঁ মাছখিনি লাহে লাহেকৈ। খুব সৰু সৰু মাছ হয়, ভাঙি যায়, গতিকে এনেদৰে দি মই আৰু অকণমান নৰসিংহৰ পাত যে থৈ দিছিলোঁ এয়া এতিয়া মই দি দিম। আৰু যেতিয়া সম্পূৰ্ণ পানীখিনি শুকাই যাব তেতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই অলপমান লৰাই দিওঁ, পাতকেইটা দি উঠি। নৰসিংহৰ পাত দিলে খুবেই ভাল লাগে তৰকাৰীত, বিশেষকৈ মাছত খুব টেষ্টি হয় আৰু গোন্ধটো খুব ভাল লাগে। গতিকে আপোনালোকে এনেদৰে বনাবচোন, কেনেকুৱা পাইছে। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদিহে ভাল লগা বুলি ভাবে তেন্তে এটা লাইক কৰিব। মাছৰ চৰচৰি হৈয়ে গৈছে, পানী নাই। চাৰিও চাইডে এনেদৰে তেল এনেকৈ বিৰিঙি আহিছে, দেখিছে তেলৰ চৰচৰি ওলাই গৈছে। এয়া আপোনালোকে চাওক, পানী অকণো নাই। এয়া চাওক, পানী নাইয়ে, শুকাই গৈছে। গতিকে মই এতিয়া গেছটো অফ কৰি দিম। মাছৰ চৰচৰি মোৰ ৰেডি। আপোনালোকে এনেদৰে ট্ৰাই কৰিবচোন বনাবলৈ। এয়া মোৰ সৰু মাছৰ চৰচৰি ৰেডি, মাত্ৰ 10 মিনিটতে হৈ গৈছে। গতিকে আপোনালোকেও এনেকৈ ঘৰতে বনাই খাবচোন।